নমস্কাৰ, মই ইস্ফাকুল। মোৰ চেনেল কেৰিয়াৰ ইনচাইট বাই ইস্ফাকুলত আপোনালোকক স্বাগতম জনালোঁ। আজি মই ক'ব বিচৰা পাঠ্যক্ৰমটো হৈছে ফিজিকেল এডুকেশ্যন। বিশেষকৈ মই ফিজিকেল এডুকেশ্যনৰ ওপৰত এটা কাৰণেই ক'ব বিচাৰিছোঁ, কাৰণ এইটো এনেকুৱা এটা পাঠ্যক্ৰম যিটো আমাৰ ক্লাছ 12 কমপ্লিট কৰা যিকোনো ষ্ট্ৰীমৰ ছাত্ৰ-ছাত্ৰীয়ে এইটো পঢ়িলে এজ এ কেৰিয়াৰ হিচাপে ল'ব পাৰে পঢ়ি পেলাই। মই আজি জনাব বিচাৰিম ফিজিকেল এডুকেশ্যন কোৰ্চটো কিয় জৰুৰী, ইয়াৰ স্ক'প কি আছে আৰু আপুনি ক'ত পঢ়িব পাৰে আৰু কি টাইপৰ কোৰ্চ ফিজিকেল এডুকেশ্যনৰ ওপৰত আছে, কিয় পঢ়িব লাগে। একচুৱেলি ফিজিকেল এডুকেশ্যন এতিয়া বৰ্তমান আমি যদি সৰুৰ পৰা পঢ়ি আহিছিলোঁ প্ৰত্যেকখন কলেজ, প্ৰত্যেকখন স্কুলত একচুৱেলি ফিজিকেল এডুকেশ্যন এজন ইনষ্ট্ৰাক্টৰৰ বহুত বেছি প্ৰয়োজনীয়। আমি সৰুৰ পৰা দেখি আহিছোঁ যে আমাৰ এজন স্পৰ্টছ টিচাৰ থাকে। কিন্তু প্ৰেক্টিকেলি ক'বলৈ গ'লে আমি অসমত এতিয়াও আমাৰ স্কুল লেভেলত সিমান এটা গুৰুত্ব পোৱা নাইকিয়া ফিজিকেল এডুকেশ্যনটোৱে। কিন্তু আশা কৰিম, কাৰণ যথেষ্টখিনি এতিয়া চৰকাৰে আঁচনি লৈছে, বহুতখিনি কাম কৰিছে আৰু আমি ভাৰতবৰ্ষত বৰ্তমান স্পৰ্টছৰ ক্ষেত্ৰত বহুতখিনি ইম্প্ৰুভ কৰিছোঁ। আগতকৈ বহুত বেছি অলিম্পিক হওক, যিকোনো স্পৰ্টছ হওক, কমনৱেলথ হওক, আপোনাৰ যিকোনো গেমত আমি বহুতখিনি আগতকৈ বেছি ইম্প্ৰুভ হৈছোঁ। চ' সেইটো হিচাপে মই আশা কৰিম যে আমাৰ ইন ফিউচাৰ ফিজিকেল এডুকেশ্যনত বহুতখিনি চাকৰি, জব প্ৰস্পেক্ট আছে। আৰু ফিজিকেল এডুকেশ্যন এনেকুৱা এটা কোৰ্চ, যদি আজি ফিজিকেল এডুকেশ্যন কোৰ্চটো যদি ইনষ্ট্ৰাক্টৰ বা আপোনাৰ এজন কোচ নাথাকিলেহেঁতেন, হয়তো আমি বহুত MS ধোনীৰ ওপৰত চিনেমাখন চাইছোঁ। তাতো আপুনি দেখিছে যে MS ধোনী আজি হৈছে বিকজ অফ এই এজন স্পেচিয়েল ফিজিকেল এডুকেশ্যনৰ আপোনাৰ যিজন তেখেতৰ ইনষ্ট্ৰাক্টৰ আছিলে তেখেতৰ কাৰণে। হয়তো তেখেতে মটিভেট নকৰাহেঁতেন, হয়তো আজি আমি ধোনীক চাব নাপালোহেঁতেন। এনেকুৱা টাইপৰ কথা। ফিজিকেল এডুকেশ্যনৰ ক্ষেত্ৰত আমাৰ ল'ৰা-ছোৱালীৰ মাজত যিখিনি প্ৰতিভা থাকে, সেই প্ৰতিভাখিনি উলিয়াই নিয়াটো দায়িত্ব হ'ল এজন ফিজিকেল এডুকেশ্যনৰ ইনষ্ট্ৰাক্টৰ বা কোচ এজনৰ। চ' সেইটো হিচাপত বৰ্তমান যুগত ফিজিকেল এডুকেশ্যন পঢ়াটো বহুত বেছি ইম্পৰ্টেণ্ট। এটা জব প্ৰস্পেক্ট হিচাপে আপুনি নিজৰ এটা কেৰিয়াৰ হিচাপে ফিজিকেল এডুকেশ্যন কোৰ্চটো ল'ব পাৰে। সাধাৰণতে ফিজিকেল এডুকেশ্যনৰ কোৰ্চটো যিটো সাধাৰণতে সকলোৱে কৰিব খোজে, সেইটো হ'ল BPEd, বেচেলৰ অফ ফিজিকেল এডুকেশ্যন। আৰু ছেকেণ্ড আপুনি ডিপ্ল'মা কৰিব পাৰে, আৰু আপুনি বেচেলৰ কৰি পেলাই মাষ্টাৰ্ছ অফ ফিজিকেল এডুকেশ্যনো কৰিব পাৰে। আৰু আপুনি যদি BPEd পঢ়িব খুজিছে, তেনেহ'লে আপুনি ডিউৰেশ্যনটো এটা 3 বা 4 ইয়াৰ্ছৰ হয়। কাৰণ আপোনাৰ কিছু ইউনিভাৰ্চিটি কলেজে আপোনাৰ আফটাৰ গ্ৰেজুৱেশ্যন আপুনি কৰিব পাৰে। লাইক আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িব খোজে, তেতিয়া আপুনি BPEd আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি পেলাই কৰিব পাৰিব। বা বহুতখিনি ইনষ্টিটিউট আছে য'ত আপোনাৰ ইণ্টিগ্ৰেটেড BPEd প্ৰগ্ৰামটো আপুনি ক্লাছ 12 কমপ্লিট কৰিয়ে আপুনি 4 ইয়াৰ্ছৰ 4 বছৰতে সেইটো কমপ্লিট কৰিব পাৰিব। আৰু প্ৰত্যেকখন ইনষ্টিটিউট বা কলেজতে এটা এণ্ট্ৰেঞ্চ এক্সাম হ'ব। আৰু এণ্ট্ৰেঞ্চ এক্সামত বেচিকেলি আপোনাৰ ৰিটেন টেষ্ট হ'ব, ফিজিকেল ফিটনেছ টেষ্ট হ'ব আৰু এপ্টিটিউড টেষ্ট হ'ব। আপোনাৰ ফিজিকেল ফিটনেছ টেষ্টটো ইম্পৰ্টেণ্ট, কাৰণ আপুনি স্পৰ্টছ ৰিলেটেড এটা কোৰ্চ পঢ়িবলৈ গৈ আছে। তাত আপোনাৰ বহুতখিনি স্পৰ্টছৰ জ্ঞান দিয়া হ'ব, সেইকাৰণে আপোনাৰ ফিজিকেল ফিটনেছটো বহুত বেছি ইম্পৰ্টেণ্ট তাত। BPEdৰ নিচিনা বেলেগ বেলেগ কোৰ্চ আৰু আছে, যেনেকৈ আপুনি BSc ইন স্পৰ্টছ ছায়েন্স পঢ়িব পাৰে, BA ইন স্পৰ্টছ মেনেজমেণ্ট পঢ়িব পাৰে, BA ইন ফিজিকেল এডুকেশ্যন পঢ়িব পাৰে। তেনেকুৱা আপোনাৰ ভেৰাইটিজ কোৰ্চেছখিনি আছে। আপোনাৰ ইণ্টিগ্ৰেটেড প্ৰগ্ৰেমো বেলেগ বেলেগ আছে। বেলেগ বেলেগ কলেজক লৈ আপুনি বেলেগ বেলেগ কিছুমান কোৰ্চেছ আছে। আপুনি যদি মেনেজমেণ্ট পাৰ্টত যাব খোজে, বা আপুনি ছায়েন্সত আপুনি BSc কৰি পেলাই আপুনি যিটো স্পৰ্টছ ছায়েন্স পঢ়িব খোজে, সেইটোও পঢ়িব পাৰে। চ' আপোনালোকে এবাৰ ৰিচাৰ্চ কৰি চাব যে BPEd পঢ়াটো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট ভালনে, আপোনাৰ BSc ইন স্পৰ্টছ ছায়েন্স পঢ়িব খোজে নে BA ইন স্পৰ্টছ মেনেজমেণ্ট পঢ়িব খোজে। তেনেকুৱা বহুতখিনি কোৰ্চেছ আছে। এজ এ কেৰিয়াৰ আপুনি ল'বলৈ খুজিলে, আপুনি স্কুল টিচাৰ, আপুনি ফিজিকেল ইনষ্ট্ৰাক্টৰ, আপুনি স্পৰ্টছ ফিজিঅ'থেৰাপিষ্ট, আপুনি যিটো স্পৰ্টছ ছ'চিয়লজিষ্ট, আপোনাৰ স্পৰ্টছ চাইক'লজিষ্ট, স্পৰ্টছ জাৰ্নেলিষ্ট, স্পৰ্টছ ব্ৰডকাষ্টাৰ, তেনেকুৱা ফিটনেছ ট্ৰেইনাৰ বা ইনষ্ট্ৰাক্টৰ হ'ব পাৰে। আপোনালোকে দেখিছে লাভলীনা হওক, হিমা হওক, যিখিনি আমাৰ স্পৰ্টছৰ মানুহ আছে, তেখেতসকলৰ এজন ফিটনেছ ইনষ্ট্ৰাক্টৰ বা ট্ৰেইনাৰ আছে। অ'কে, চ' আপোনালোকে নেক্সট আপুনি স্পৰ্টছ জাৰ্নেলিষ্ট হ'ব পাৰে, কমেণ্টেটৰ্ছ হ'ব পাৰে, আপুনি স্পৰ্টছ ফিজিঅ'থেৰাপিষ্ট হ'ব পাৰে, স্পৰ্টছ আপুনি মাৰ্কেটিং মেনেজাৰ হ'ব পাৰে, আপুনি স্পৰ্টছ ডায়েটিচিয়ান হ'ব পাৰে। তেনেকুৱা বহুতখিনি স্ক'প আছে আপুনি আফটাৰ BPEd কমপ্লিট কৰাৰ পিছত। আৰু আমাৰ BPEd কমপ্লিট কৰা ষ্টুডেণ্টখিনি বিদেশতো ক'বলৈ গ'লে বহুতখিনি স্ক'প আছে আমাৰ ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আৰু লগতে এতিয়া বৰ্তমান আপোনাৰ যিটো স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া চাই, বা আপোনাৰ অলিম্পিক এছ'চিয়েশ্যন, কমনৱেলথ, তেনেকুৱাত বহুতখিনি পষ্ট ওলাই যিখিনি BPEd ছাত্ৰ ছাত্ৰীসকলে ল'ব পাৰে। নেক্সট মই ক'ব খুজিম আপোনালোকে ক'ত পঢ়িব পাৰিব। মই কিছুমান মই ইনষ্টিটিউট বা ইউনিভাৰ্চিটিৰ নাম ক'ম, য'ত আপোনালোকে পঢ়িব পাৰে। লাইক আপোনাৰ LNIP হৈ গ'ল আপোনাৰ গোৱালিয়ৰত আছে, যিখন LNIP ইণ্ডিয়াৰ এখন টপ মষ্ট
আপোনাৰ ফিজিকেল এডুকেশ্যনৰ ইনষ্টিটিউট হয়। লাকিলি তাৰ এটা কেম্পাছ আমাৰ গুৱাহাটীতো আছে, এল এন আই পি গোৱালিয়ৰ এণ্ড গুৱাহাটী। আপোনালোকে তাত পঢ়িব পাৰে। আপোনাৰ এমিটি ইউনিভাৰ্চিটিত পঢ়িব পাৰে, বানাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়িব পাৰে, আলিগড় মুছলিম ইউনিভাৰ্চিটিত পঢ়িব পাৰে, আপুনি আন্নামালা ইউনিভাৰ্চিটিত পঢ়িব পাৰে। চ' তেনেকুৱা বহুতখিনি অপশ্যন আছে য'ত আপুনি BPA পঢ়িব পাৰে। কিন্তু তাৰ লগতে আৰু আছে, যদি আপুনি এজন কোচ হ'ব খোজে, কোচ হ'বলৈ হ'লে আপুনি বহুতখিনি ক্ৰাইটেৰিয়া থাকে। লাইক যদি মই কওঁ আপুনি এজন নেশ্যনেল প্লেয়াৰ হ'ব লাগিব, স্পৰ্টছ পাৰ্চন হ'ব লাগিব, তেনেকুৱাত আপুনি কোচৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে। চ' তেনেকুৱা ধৰণৰ বহুতখিনি কলেজ আছে য'ত আপোনালোকে পঢ়িব পাৰে, হাই ষ্টাডি কৰিব পাৰে। লাইক আপোনাৰ NIS আছে, NIS আপোনাৰ পাটিয়ালাত আছে, সুভাষ নেশ্যনেল ইনষ্টিটিউট অফ স্পৰ্টছ আপোনাৰ কলকাতাত আছে, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ মই যিটো কৈছিলোঁ, তাত আপোনালোকে পঢ়িব পাৰে, কোচিং কৰিব, তাত আপোনালোকে শিকিব পাৰে কোচিঙৰ কাৰণে। ইউনিভাৰ্চিটি অফ দিল্লীত পঢ়িব পাৰে, ইউনিভাৰ্চিটি অফ কালিকাতাত পঢ়িব পাৰে, কেৰেলাত আছে। তেনেকুৱা বহুতখিনি আছে য'ত আপোনালোকে নিজকে এজ এ কোচ হিচাপে বনাব খুজিলে, এজ এ কেৰিয়াৰ ল'ব খুজিলে, তাত আপোনালোকে পঢ়িব পাৰিব। আৰু মই আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ক'ম, অসমত বিশেষকৈ আপোনালোকে মই যিটো ক'লোঁ LNIP আপোনাৰ গুৱাহাটী কেম্পাছ, তাত আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু একচুৱেলি এপ্লাই মানে তাত আপোনাৰ এণ্ট্ৰেঞ্চ হয়, আপুনি হয় গুৱাহাটী কেম্পাছ নহয় আপুনি গোৱালিয়ৰ কেম্পাছ, কোনোবা এটাত আপোনালোকে পঢ়িবলৈ পাব। ছেকেণ্ড অপশ্যন আছে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত আফটাৰ গ্ৰেজুৱেশ্যন আপুনি যাব পাৰিব, তাত ফিজিকেল এডুকেশ্যন পঢ়িব পাৰিব। লগতে আপোনাৰ যিখন আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে অভিৰুচি ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন। চ' আপোনালোকে অভিৰুচি ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন তাতো পঢ়িব পাৰিব। অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষকৈ মই এই তিনিখনৰ কথা ক'ম য'ত আপোনালোকে ফিজিকেল এডুকেশ্যন পঢ়িব পাৰিব। আজিলৈ মই ইমানটোৱে ক'ম। বিশেষ যদি আপোনালোকে ফিজিকেল এডুকেশ্যনৰ কথা আৰু কিবা জানিব খোজে, ডেফিনেটলি মোক কমেণ্ট কৰিব, মই ডেফিনেটলি আপোনালোকক জনাম, যিমান পাৰোঁ মই চেষ্টা কৰিম। মই শ্বৰ্ট ভিডিঅ'টোত মই বেছিখিনি কথা নকওঁ, আৰু মই বিচাৰিম যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ফিজিকেল এডুকেশ্যনৰ নিচিনা কৰ্চটো লওক, কাৰণ আমাৰ বৰ্তমান আমি বহুত আগবাঢ়িছোঁ স্পৰ্টছৰ ক্ষেত্ৰত, অসমখন হওক বা ভাৰততে হওক, আৰু চৰকাৰেও বহুতখিনি এতিয়া আঁচনি লৈছে। তেনেকুৱাত ফিজিকেল ইনষ্ট্ৰাক্টৰ এজনৰ বহুত বেছি প্ৰয়োজনীয়তা হ'ব। তেনেকুৱা অৱস্থাত বহুতখিনি চাকৰি ওলাব। চ' আপোনালোকে আশা কৰিম এইটো এজ এ কেৰিয়াৰ আপোনালোকে ল'ব পাৰিব। তাকে কৈ ধন্যবাদ।